আহি পালোঁ এতিয়া একদম দৌৰা-দৌৰিকৈ আহিছোঁ মা আৰু জীয়ৰী সেম ড্ৰেছ হেল্ল' এভৰিৱান আজি এটা বেলেগ ৰূপত ব্লগটো ষ্টাৰ্ট কৰিব ওলাইছোঁ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু আজি মই গৈ আছোঁ এটা প্ৰগ্ৰাম কৰিবলৈ মই লাষ্ট ব্লগটোত আপোনালোকক কৈছিলোঁ যে মোৰ ৰিহাৰ্চেল আছে ৰিহাৰ্চেল যাব ওলাইছোঁ কিন্তু সেইবিলাক আপোনালোকক পিছত জনাম বুলি কৈছিলোঁ চ' আজি ফাইনেল ডে'টো আহি গ'ল যিহৰ বাবে ৰিহাৰ্চেল গৈ আছিলোঁ তাৰে আজি শ্বুটিং আছে আৰু আজি আছে প্ৰতিদিন টাইমত একচুৱেলি লাষ্ট উইক মোৰ এটা DY হৈ গ'ল DY 365ত কিন্তু সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিলোঁ আই এম এক্সট্ৰিমলি চৰি মই ব্লগ কৰা নহ'লে আৰু আজিতো মই যিমানখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যিহেতু শ্বুটত গৈ আছোঁ গতিকে ষ্টুডিঅ'ত সিমানখিনি এলাউ নহ'বও পাৰে যিমানখিনি পাৰোঁ মই কৰিম আৰু যদি পাৰোঁ মই ডান্সটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যদিহে ভিডিঅ' কৰিব তাতে পাৰোঁ আৰু যদি এইটো ব্লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ তেনেহ'লে মই নেক্সট ব্লগত হ'লেও মানে মই শ্বেয়াৰ কৰিম কাৰণ আজি যিটো আমাৰ ডান্স আছে সেইটো দিৱালী স্পেচিয়েল হয় সেইটো এটা ফ'ক ডান্স আৰু এটা আছে ক্লাছিকেল ছেমি ক্লাছিকেল সেইটো কেনেকুৱা লাগিছে ড্ৰেছটো মোক জনাব আৰু মই এতিয়া আছোঁ মোৰ বৌ ৰুমত কাৰণ মোৰ ৰুমত মাইৰা আৰু দেউতাকে শুই আছে গতিকে আজি মই বৌ ৰুমতে ৰেডি হৈছোঁ আৰু বৌ নাই বৌয়ে আহিব আজি ৰাতিলৈকে কাৰণ কাইলৈ আছে মাইৰাৰ বাৰ্থডে পাৰ্টি গতিকে আপোনালোকৰ লগত গোটেইখিনি মই শ্বেয়াৰ কৰিম ব্লগটো চাই থাকিব আমি আহি পালোঁ এতিয়া প্ৰতিদিন টাইমৰ অফিচত আহি ৰখি আছোঁ 7টালৈকে নিউজ টেলিকাষ্ট হ'ব তাৰপাছতে আমাৰ শ্বুটিং হ'ব তাইৰ ৰূপৰেখা চিনি পায় মই আগৰ ব্লগত দেখুৱাইছোঁ আৰু ইয়াতো কমনি বা চবেই চিনি পায় মোৰ ব্লগত ওলাই থাকে আৰু বাকী যিমানখিনি পাৰোঁ দেখুৱাম চাই থাকিব এয়া ঘৰ আহি পালোঁ এতিয়া একদম দৌৰা-দৌৰিকৈ আহিছোঁ আৰু বহুত ভাগৰো লাগিছে এতিয়া চেঞ্জ কৰি লওঁ আৰু কালি আপোনালোকক লগ পাম বাৰ্থডেৰ বাবে কি কৰোঁ ৰাতিপুৱাৰ পৰা মই দেখুৱাম আপোনালোকক গুড মৰ্ণিং এভৰিৱান এতিয়া আমি উঠিলোঁ আৰু এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছোঁ আৰু আজিতো গোটেই দিনটো ব্যস্ততাৰে ভৰা দিন চবৰে কাম কিবা কিবি আৰু অলপ ডেক'ৰেশ্যনো কৰিব আছে বেলুন চেলুন ফুলাব আছে গতিকে আগতে খাই লওঁ খাই লৈ উঠি কামবিলাক ষ্টাৰ্ট কৰিম আৰু এইফালে বজাৰ যাব ওলাইছে কি আনিব যোৱা এতিয়া মিঠাই আৰু চিকেন আচ্ছা এতিয়া আমি কামবিলাক টাইম আছে সোনকালে যিমানে সোনকালে হ'ব সিমানে সোনকালে আজৰি আৰু দেখুৱাই থাকিম আপোনালোকক চাই থাকিম এইফালে চাওক একদম পূৰা ডেডিকেশ্যন দি পেলাই কৰিছে মই মানে একো বেছি হেল্প কৰিব নোৱাৰিলোঁ তথাপি বৌহঁতে ধুনীয়াকৈ কৰিছে আৰু আমাৰ বৌ কৰিছে আৰু এইফালে চব ফুলাই আছে সকলোৱে মিলি ইমান ধুনীয়াকৈ ডেক'ৰেশ্যনখিনি কৰিছে মোৰ দেখিয়ে ভাল লাগি গৈছে আজি কাৰ বাৰ্থডে আজি বহুত থেংক ইউ কণিকা শিখা চবকে থেংক ইউ আৰু আমাৰ বৌক থেংক ইউ মানে দিয়াৰ আগতে ওপৰত গ'লগৈ ওপৰত গৈ দিম এতিয়া আমি ৰেডি হৈ গ'লোঁ এতিয়া মা আৰু জীয়ৰী ছেম ড্ৰেছ মাইৰাজ মম্মি আৰু বাৰ্থডে গাৰ্ল মাইৰা নামা আমি এতিয়া তললৈ যাওঁ গেষ্ট আহিছে নেকি চাওঁগৈ ব'লক দেখুৱাম আপোনালোককো মাইৰা পুৰা হেপ্পী একদম বাহিৰত থকা লাইটবিলাক চাই লাহে লাহে গেষ্টবোৰো আহিব লৈছিলে আৰু মাইৰাৰ খুব ফূৰ্তি তললৈ আহি কাৰণ সকলোকে লগ পাইছে আৰু আজি এটা বেলেগ পৰিৱেশ মানে লাইটৰ ইমান জাকজমকতা তলত আৰু চবেই ফূৰ্তি কৰিছে তো তাই বিৰাট ভাল পাইছে ইমানবোৰ মানুহ দেখি আৰু এয়া বাৰ্থডে কেকো আহি পালে বাচ্চা পাৰ্টি আহিলে আমি কেক কাটিং কৰিম আৰু এইবাৰ দেৱালী বুলি ঘৰখন অকণমান সজোৱা হ'ল ভালকৈ সজোৱা নহ'ল যোৱাবাৰৰ লাইটবিলাকে দি সজালোঁ এয়া
কালিতো বন্ধ আছে কালি পৰহি লেট কামাৰ পেহা লেট কামাৰ পেহা সৰি জেঠা মইতো জেঠাই কওঁ ন চবে কৈ থাকে উল্টা পাল্টা চ' আমি মাইৰাৰ ফাৰ্ষ্ট বাৰ্থডে থাৰ্ড চেলিব্ৰেশ্যনৰ দিনাখন কেকটো অৰ্ডাৰ কৰিলোঁ ফ্ৰেজাছ বেকাৰী তেওঁলোকৰ এটা ব্ৰাঞ্চ আছে AIDC জু-ৰোড আৰু এটা ব্ৰাঞ্চ আছে আপোনাৰ হাতীগাঁও খুব ধুনীয়া কেক বনায় চিম্পল আৰু খুব য়ামি হয় খাবলৈ এয়া মোৰ মামাৰ ছোৱালী নেনা আৰু মাজতে থকাগৰাকী মোৰ মা আৰু এয়া ভনী জোৱাই চ' তেওঁলোকে লেকচাৰ মাৰাত ব্যস্ত আৰু এয়া অমিতে কিবাকিবি জমাই আছিলে আৰু আচলতে সেইদিনাখন মই খুবেই ব্যস্ত আছিলোঁ যদিও আৰম্ভণিতে অকণমান বহি কথা পাতিব সময় পাইছোঁ পিছলৈকে একেবাৰে সময় পোৱা নাছিলোঁ আৰু এয়া হ'ল মানসৰ মানে ভাল লগৰ বন্ধু চন্দনৰ ছোৱালী প্ৰায় মাইৰাৰ কেইদিনমান আগতে জন্ম হৈছিলে আৰু মাজনী বৌ শিখা কণিকা আৰু আচলতে সকলোকে দেখুৱাটো সেইদিনাখন মোৰ সম্ভৱ নহ'লে কাৰণ মই নিজে মোবাইল লৈ হাতত লৈ ভিডিঅ' ক্লিপ ল'ব পৰা অৱস্থাত নাছিলোঁ কাৰণ মানুহ আহিছিলে চ' মানুহখিনিক মাত লগোৱাটো বেছি দৰকাৰ আছিলে সেইখিনি সময়ত গতিকে মই সকলোকে দেখুৱাব নোৱাৰিলোঁ কোনো যাতে সেইটো কাৰণত বেয়া নাপায় যিখিনি কাভাৰ কৰিছোঁ অলপ চলপ মোক অমিতে সহায় কৰিছে অমিত মানেতো চিনি পাইছেই অমিত কুমাৰ বৰা মোৰ হাজবেণ্ডৰ বেষ্ট ফ্ৰেণ্ড আৰু এয়া আমি কেক কাটিঙত লাগি গ'লোঁ এতিয়া ইয়াৰ ওচৰতে থকাজন মোৰ শহুৰ দেউতা আৰু এয়া মন দিয়া মোৰ দাদাৰ ছোৱালী চুনু গুগী সকলো আমাৰ ওচৰলৈ আহি গ'ল কেক কাটিঙত ব্যস্ত সকলো আৰু মাইৰা কেক খাব একেবাৰে বিচৰা নাছিলে সেইদিনাখন আৰু কি কৰিলে লাষ্টত তাই জোতাযোৰেৰে কেকটোত লগাই দিলে আৰু এই অকণমানিজনী হ'ল জিউ মাইৰাৰ লগত ছেইম ডে বৰ্ণ ছেইম হস্পিটেলতে আৰু অলম'ষ্ট ছেইম টাইমতে মানসৰ কালিগৰ ৱাইফ হয় নিকিতা কেক কটাৰ সময়ত সকলোখিনি ভিডিঅ' ক্লিপ কৰি ৰখাটো সম্ভৱ নাছিলে চ' মই কেইখনমান ফটোই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আচলতে মাইৰাৰ বাৰ্থডে আছিলে 20th অক্টোবৰ আৰু তাইৰ মই প্ৰথম জন্মদিনটো তিনিদিনীয়া জন্মদিন হিচাপে পালন কৰিলোঁ প্ৰথম মই পালন কৰিলোঁ লক্ষী পূৰ্ণিমাৰ দিনাখন কাৰণ তাই লক্ষী পূৰ্ণিমাৰ দিনাখন জন্ম হৈছিলে সেইদিনাখন মই মন্দিৰত শৰাই এখন দিলোঁ আৰু ছেকেণ্ডটো হ'ল অৰিজিন ডেটটো 20th অক্টোবৰ সেইদিনাখন মই নিজে কেক এটা বনালোঁ তেনেকৈ ঘৰত চেলিব্ৰেশ্যন কৰিলোঁ যিটো মই আপোনালোকৰ লগত আগৰ ব্লগত শ্বেয়াৰ কৰিছোঁ আৰু এয়া হ'ল থাৰ্ড ডে চেলিব্ৰেশ্যন যিটো আমি কৰিলোঁ 23rd অক্টোবৰ ছানডে সকলোৱে মিলিজুলি খালোঁ ফূৰ্তি কৰিলোঁ গতিকে এনেদৰে মোৰ লখিমীজনীৰ জন্মদিন পালন কৰিলোঁ সেইদিনাখন জিয়া আহিছিলে বহুত দেৰিকৈ কাৰণ তাইৰ গা অলপ ভাল নাছিলে গতিকে বহুত দেৰিকৈ আহিলে একেলগে খালোঁ সকলো গেষ্ট যোৱাৰ পিছত আমি এনেদৰে য'তে ত'তে বহি পেলাই খোৱা শেষ কৰিলোঁ এনেকৈ খোৱাৰ কিন্তু মজাই বেলেগ নহয়নে হেল্ল' এভৰিৱান এণ্ড ভেৰি গুড ইভিনিং আজি হ'ল 25 তাৰিখ আৰু আমাৰ বাৰ্থডে চেলিব্ৰেশ্যন গ'ল 23 তাৰিখে মই ব্লগটো কণ্টিনিউ কৰিব পৰা নাছিলোঁ কাৰণ মোৰ বিৰাট গা বেয়া আছিলে আচলতে অকণমান বেক পেইন আৰু কিবাকিবি সৰু সুৰা চ' কণ্টিনিউ কৰিব পৰা নাছিলোঁ আৰু মাইৰাৰো মানে খুব চৰ্দি আৰু কফ হৈছে গতিকে তাইৰ লগত ব্যস্ত আজি মই জাষ্ট ব্লগটো কণ্টিনিউ কৰিব লৈছোঁ আৰু আজি যিহেতু দিৱালী গতিকে আপোনালোক সকলোকে মই দিৱালীৰ শুভকামনা যাচিছোঁ সকলোৱে ভালে থাকক
সেয়াই কামনা কৰিছোঁ। আৰু ব'লক এতিয়া আপোনালোকক দেখুৱাওঁ আমাৰ লাইটবোৰ কেনেকৈ জ্বলাইছোঁ। এইবাৰ বেছি লাইটছ কিনা নহ'লে, কাৰণ মাইৰাৰ বাৰ্থডে আছিলে বাবে মাইৰাৰ বাৰ্থডে প্ৰিপাৰেশ্যনতে বিজি আছিলোঁ। গতিকে এডাল আগৰ বছৰৰে লাইট হয়, এডাল লগাই দিছে খুৰাই। সকলোৱে তলত একেবাৰে দিৱালীৰ পতাকা ফুটোৱাত বিজি, চবেই ফূৰ্তি কৰি আছে। চ' ময়ো এতিয়া তললৈ যাব লৈছোঁ। এয়া মাজনী বৌ আৰু শিখাহঁতে আমাৰ তলতে থাকে। সিহঁতে বৰ ধুনীয়াকৈ এনেকৈ চাকি দিছে বাৰান্দাত। আৰু চাকিৰ সৌন্দৰ্যটো মানে কেতিয়াও লাইটৰ লগত তুলনা নহয় সঁচাকৈ। আৰু এয়া বাৰ্থডে মাইৰাৰ বেলুনছ গুচোৱাই নাই। মাইৰা এইবাৰ অকণমান এনজয় কৰিছে, কাৰণ লাষ্ট টাইমটো তাই জাষ্ট 1 month হৈছিলে জন্ম হোৱা। গতিকে এইবাৰ অলপ বুজি পাইছে, লাইট চাইছে, পতাকা চাইছে। বাৰ্থডে ক্লিপ মই বেছি ভালদৰে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কাৰণ বহুত বেছি ব্যস্ত আছিলোঁ। মানুহবোৰ আহিছিলে, তাৰ মাজতে এওঁ আৰু অমিতে অকণমান দেখুৱাবলৈ চেষ্টা কৰিছে আপোনালোকক। আৰু যিখিনি পাৰোঁ ময়ো দেখুৱাইছোঁ। ব্লগটো কেনেকুৱা পালে মোক জনাব। মোৰ ছোৱালীজনীক আশীৰ্বাদ কৰিব, তাই যেন ভালে ভালে থাকে। তাই একচুৱেলি এইবাৰ ফাৰ্ষ্ট বাৰ্থডে 3দিনীয়া চেলিব্ৰেশ্যন হ'ল। এদিন হ'ল তাইৰ লক্ষী পূৰ্ণিমাৰ তিথি, আৰু ছেকেণ্ড চেলিব্ৰেশ্যনটো হ'ল তাইৰ বাৰ্থডে 20 তাৰিখে, আৰু থাৰ্ডটো হ'ল 23 তাৰিখে। এনিৱেইজ, এতিয়া আজি মই এইখিনিতে সামৰণি মাৰিছোঁ। আপোনালোকক আকৌ অতি সোনকালে লগ পাম এটি নতুন ব্লগ লৈ। তেতিয়ালৈকে ধন্যবাদ।